Hello guys, this is Pulok and welcome back to my channel PC Creation. বন্ধুসকল, মিউজিকৰ এনেকুৱা এটা হিলিং পাৱাৰ আছে যিয়ে সকলো ষ্টুডেণ্টৰ বুজি নাপালে চাগে নহয়। সো আহক ভিডিঅ'টোৰ মাজলৈ। মিউজিকে আমাৰ মনৰ দুখ ভাগৰ নিৰাশা এইবোৰ পটককৈ নোহোৱা কৰি দিব পাৰে। মিউজিক শুনাৰ লগে লগে আমাৰ ব্ৰেইনত ডোপামাইন নামৰ এটা নিউৰোট্ৰান্সমিটাৰ ৰিলিজ হয়, যাৰ ফলত আমাৰ মনত হেপি ফিল হয়, এটা সুখ ভাৱ অনুভৱ হয়। মিউজিকে আমাৰ ইনচমনিয়াও দূৰ কৰিব পাৰে। ছায়েন্সে এটা বস্তু প্ৰমাণ কৰিছে যে যিসকল ছাত্ৰ ছাত্ৰীয়ে বা যিসকল মানুহে এটা প্ৰচেছত মিউজিক শুনে তেওঁলোকৰ আন মানুহৰ তুলনাত বহু পৰিমাণে মনত ৰখাৰ শক্তিটো বাঢ়ি যায়। এতিয়া কথাটো হ'ল ছাত্ৰ ছাত্ৰীয়ে কেনে মিউজিক শুনিব বা কোনবোৰ মিউজিকে ছাত্ৰ ছাত্ৰীৰ উপকাৰ সাধন কৰিব, কাৰণ এনেকুৱাও কিছুমান মিউজিক আছে যিবোৰে ছাত্ৰ ছাত্ৰীক ডিষ্ট্ৰেক্ট কৰিব পাৰে। মিউজিকৰতো বহুত কেটেগৰী আছে, হাৰ্ড মিউজিক আছে, ছফ্ট মিউজিক আছে বা কিছুমান মেলোডি ছং আছে। এতিয়া ছাত্ৰ ছাত্ৰীয়ে যদি পঢ়াৰ সময়ত হাৰ্ড মিউজিক শুনে তেতিয়া কোনো ধৰণৰ পঢ়াত কনচেনট্ৰেশ্যন নাহিব, এইটো একদম স্বাভাৱিক কথা। এতিয়া জিম কৰাৰ সময়ত সকলোৱে হাৰ্ড মিউজিক শুনে যাতে বডিটো এটা জোচ আহি থাকে, অলপ যাতে বডিটো গৰম হৈ থাকে, যাতে এক্সাৰচাইজ কৰাত অলপ সুবিধা পায় বা অলপ মেণ্টেলি মানে অলপ ষ্ট্ৰং ফিট কৰে। কিন্তু ছাত্ৰ ছাত্ৰীয়েতো তেনেকুৱা মিউজিক শুনিলে নহ'ব, বিশেষকৈ পঢ়াৰ সময়ত। আকৌ ছাত্ৰ ছাত্ৰীয়ে এনি টাইম পঢ়ি থাকিব নোৱাৰে, অলপ হ'লেওতো ব'ৰ ফিল কৰিব। চ' এনেকুৱা সময়ত ছাত্ৰ এজনে খুব মানে চিলেক্টিভ কিছুমান মিউজিক শুনিব লাগে আৰু ৰেডিঅ'ৰ পৰা সদায় দূৰত থাকিব লাগে, কাৰণ ৰেডিঅ'ত কিছুমান কাহিনী দিয়ে, কিছুমান কথা বতৰা চলে যিবোৰে এজন ছাত্ৰক ডিষ্ট্ৰেক্ট কৰিব পাৰে। এনেকুৱা কিছুমান বচা বচা মিউজিক তেওঁলোকৰ প্লে'লিষ্টত থাকিব লাগে যিবোৰে তেওঁলোকৰ উৎসাহ বঢ়ায়, আনন্দ ফিল কৰায় বা তেওঁলোক হেপী হয়, মানে যাতে পঢ়াৰ সময়ত ব'ৰ নহয়। এতিয়া যিবোৰৰ ছাত্ৰ ছাত্ৰীৰ পঢ়াৰ সময়ত মিউজিক শুনাৰ অভ্যাস নাই তেওঁলোকে নুশুনিলেই ভাল, কিন্তু যিবোৰে ধৰক অলপ চলপ মিউজিক শুনে তো তেওঁলোকে কাণত হেডফোন লৈ কিছুমান মিউজিক বজাই তেওঁলোকে পঢ়িব পাৰে। এতিয়া কথাটো হ'ল কোনবিলাক মিউজিকে ছাত্ৰ ছাত্ৰীৰ কনচেনট্ৰেশ্যন বৃদ্ধি কৰিব, কাৰণ মিউজিকৰটো এখন বিশাল পৃথিৱী আছে, কোনবোৰ মিউজিক চিলেক্টেড হ'ব। এতিয়া ছাত্ৰ ছাত্ৰীয়ে শুনিব পাৰে গীটাৰ টিউন, মানে কোনো ধৰণৰ লিৰিক্স থাকিব নালাগে, জাষ্ট গীটাৰ টিউন এটা ছফ্ট ৰিদমত বাজি থাকিব। তেনেকুৱা মিউজিক যদি শুনি থাকে খুব কাম দিয়ে। বা তেনেকৈ নহয় আমি পিয়ানোৰ চাউণ্ড শুনিব পাৰোঁ, পিয়ানোৰ চাউণ্ডত আমাৰ যিবিলাক ব্ৰেইনৰ যিবিলাক কোষ থাকে খুব বা নাৰ্ভ ছিষ্টেমটো খুব এক্টিভ হয় এনেকুৱা ছফ্ট মিউজিকত, তো আমাৰ মনত ৰখাৰ কেপাচিটিটো বাঢ়ি যায়। তাৰোপৰি বিথোভেন বা মজাৰ্ট এওঁলোকৰ নিচিনা ক্লাছিকেল কম্প'জাৰবোৰৰ আমি মিউজিক শুনিব পাৰোঁ। এওঁলোকৰ মিউজিকবোৰে অলৰেডি প্ৰুভ কৰিছে যে এওঁলোকৰ মিউজিক শুনিলে ছাত্ৰ ছাত্ৰীৰ বা যিকোনো মানুহৰ যিটো কনচেনট্ৰেশ্যন পাৱাৰ সেইটো বৃদ্ধি হয়। এইটো প্ৰমাণিত হৈছে যে ক্লাছিকেল মিউজিকে আমাৰ মুডটো ঠিক কৰে, আমাৰ মনটো শান্ত কৰে আৰু প্ৰডাক্টিভিটি ইনক্ৰিজ কৰে। চ' আমি ক্লাছিকেল মিউজিকৰ লিৰিক্স নোহোৱা যিবিলাক ইনষ্ট্ৰুমেণ্টেল মিউজিক, তবলা হ'ব পাৰে, চেতাৰ হ'ব পাৰে, এনেকুৱা বিভিন্ন ধৰণৰ যিবিলাক ক্লাছিকেল মিউজিকেল ইনষ্ট্ৰুমেণ্ট আছে সেইবিলাকৰ আমি টোন শুনিব পাৰোঁ। অকল মিউজিক কোনো ধৰণৰ লিৰিক্স নাথাকিব, অনলি টিউনটো শুনিব পাৰোঁ। তাৰোপৰি ভায়লিনৰ খুব যিটো চাউণ্ড খুব মধুৰ হয়, গতিকে এনেকুৱা চাউণ্ডে আমাৰ ব্ৰেইনৰ ক্ৰিয়েটিভিটি বিকাশ কৰে আৰু যিকোনো কামৰ কাৰণে আমাৰ ব্ৰেইন এক্টিভ হৈ পৰে আৰু লগে লগে মনৰ পৰা বৰিং ভাৱ, জঠৰতা এইবোৰ নোহোৱা হৈ পৰে। লগে ছাত্ৰ ছাত্ৰীৰ ষ্টাডি লাইফৰ গ্ৰাফডাল ক্ৰমান্বয়ে ওপৰলৈ উঠিবলৈ ধৰে। চ' ডিয়াৰ ষ্টুডেণ্টছ, যদি তোমালোকে মিউজিক শুনে, ভাল মিউজিক শুনা, অলপ কামত অহা মিউজিক শুনা, তেতিয়া লাইফত দোপে আগবাঢ়ি যাব পাৰিবা। ধন্যবাদ।